हेलो फ्रेंड्स আপোনালোকে চাইছো ভাবেন ফাংশো ব্লগ তো এটা বৰ্তমান মই ঘৰৰ পৰা দোকানলৈকে যাওঁগৈ আৰু ওলাইছো এতিয়া তো খুব ৰাতিপুৱা বৰষুণ দিছিলে তামাম গৰম ৰাতিটো গৰমে হৈছে কাৰেণ্টও গুচি গ'ল এতিয়া গৰমত থাকিব নোৱাৰি এতিয়া ৰাতিপুৱা টাইমত খুব ৰাতিপুৱা 7 মান বজাৰ পৰা ষ্টাৰ্টিং কৰিছে নেকি বৰষুণ দিয়া তো এতিয়া অকণমান এৰিছে আৰু 9টা বাজে আৰু মই এতিয়া দোকানলৈকে যাওঁ ठीक है तो रास्ता के अवस्था देखा पासी ना अपने हाँ पापा नहीं है अभी हम लाइन का काम करने आया है हाँ ठीक है मम्मी है और वाइफ सो गाइस आमार घर तमाने कारेन्ट हुआ अकमान सुइच बोर्ड बेया होइसे आमार भाइटिर सुइच बोर्ड तो तमाने बेया होइसे तो एटु कारणे यार एको फैन लाइट सब अफ हो आछे यार सुइच बोर्ड तो ठीक करबा कारणे आइसे काका मोर पकाई दिओ ठीक है तो हेलो फ्रेंड्स इतना बर्तमान दোकान आलो घर पर इतना बर्तमान दোकान आसो और हालपति दোकानते सोमाई आसो इतना फैनर हावा लै इते ओलमाई थी दी ठीक है गरम तमाने एकदम अवस्था बेया कर दिए इतना बतर तो अवश्य ठंडा पड़ी आसे आज र'द ओला ना खूब रातिपुৱাৰ बरषुण दी तो इतना बरषुण निदिके पड़ी आसे और श्रीमंत पथार पूरा धान रुई आसे देखा पाइसे ना आपलोक जूम कर देखा दिओ एया आज कमप्लीट নহয় অৱশ্যে কেইদিনমান লাগিব আৰু দুদিনত কমপ্লিট হৈ যাব চাগে আজি এইখিনি ৰুই আছে তো হাল উঠোৱা চাগে কালিমান হাল উঠাব গাঁৱৰে বোৱাৰী আমাৰ গাঁৱৰ তো ইহঁতে আহিছে আৰু 10জনমান হ'ব চাগে মানুহ আজি ৰুইছে ইমান ডাঙৰ 6-7 বিঘা মানৰ খেতি পথাৰটো ৰুওঁতে অকণমান টাইমটো লাগিবই আপোনালোকে গমেই পায় চ' এতিয়া ঘনচিৰিকা ফালৰ পৰা কুকমেন আহিছে আমাৰ নেপালৰ নেকি इतना बाबू चाय काटिंग कर रेस्टुरेंटर कारण घनचिरिका रेस्टुरेंट तो हमार कुकमैन एखे अब ये मुर्गी रेस्टोरेंट के लिए लेके जा रहे हैं ना क्या बनेगा ये चिकन बटर मसाला हाँ चिकन करी चिकन ड्राई फ्राई हाँ सब कुछ है चिकन जो चीज़ है वो सब कुछ बना देगा ना सो अभी जी इतना बाबू कासे पूरा साफ चिकन कर दी और दुटा मुर्गी लै निब इहते ठीक है ना अभी कुछ बोल रहा है वो अजय सो गाइस आमार कल्याण काषते ओसरते श्रीमंत दোकान श्रीमंत पथारत तमाने आज धान रुइसे स्टार्टिंग तो आपनालोके देखुवाई दिसिलो अकमान आगते तो श्रीमंत दा इपेने कठिया पूरा बिलबार कारणे इ व्यस्त হৈ আছে আৰু তো इपेने धान रुइ আছে आमार गाँवर बुआरीकेटा गोटेই इया देखुवाई दिছে आपनालोকক ইয়াৰ পৰা তালৈকে আজি কমপ্লিট কৰিব আৰু ধান ৰুৱা যিখিনিলৈকে চাহ বনাই দিছে সম্পূৰ্ণ তো নহয় গৈ অকমান টাইম তো লাগিবই আমাৰ বৈ পিনে 1 2 3 4 5 6 জনকে ধান ৰুইছে এতিয়া হাজিৰা লগাইছে অৱশ্যে তো এইখিনি জাগাত এৰিয়াখিনি কালিমান ৰুৱা খাব আৰু ইয়াৰ পৰা তালৈকে ৰুৱা যাব তো এইখিনি বাকি আছে অকমান আৰু শ্ৰীমন্তটা পুৰা কঠীয়া বিলাই আছে আৰু আজি যদি কমপ্লিট কৰিব পাৰিলেহেঁতেন ইয়াৰ হাল উঠোৱা নামত কিবা কিবি মাছ হ'লেও কিবা দি পঠাব পাৰিলোঁ হয় আৰু মই গাইছ এতিয়া বৰ্তমান আমাৰ টেঘেৰা ৱাটাৰ ফলছলৈকে আহিছে তো আপোনালোকে দেখা পাইছে পুৰা ট্ৰেভেলাৰ গাড়ী লৈ আনি পুৰা ষ্টুডেণ্ট আছে আমাৰ টেঘেৰা পিকনিক স্পটলৈ তো আপোনালোকক দেখুৱাই দিছোঁ পুৰা এইটো লগাই দি না ভালকৈ অঁ বাবু গোসাঁই কিবা কৰি আছে নেকি বাৰু অ' মইনা মোৰ কলিজালৈ যা গাইছ মাছ অৰ্ডাৰ দিছিলোঁ আজি 20 কেজি মানৰ অৰ্ডাৰ দিছিলোঁ কিন্তু দিলে মালিকে 23 কেজি মান দিছে 23.5 কেজি তো এতিয়া যিটো গাড়ী সদায় দিব আহে তো সেইখন গাড়ী তাৰমানে নাহে আজি বেলেগ গাড়ী টমটম গাড়ীতে দি পঠাইছে আৰু 200 টকা ভাড়া ল'ব তো সেইখিনি দিব লাগিব তো নতুন মানুহ ইয়াতে কলাহিল চুকতে মেইন হাইৱে ওচৰত ৰখি থাকিব লাগিব এটা খেতিলৈকে আহি পোৱা বুলি কৈছে খেতি আহি পোৱা মানে এইখিনি জাগাখিনি ক'লোঁ আৰু টেঘেৰা ৱাটাৰফল যোৱা ৰাস্তাটোতে সেইখিনিতে দোকান আছে আহি আছে এতিয়া বৰ্তমান ৰখোঁ অকণমান টাইম ইয়াতে ঠিক আছে ভাড়া 200 টকাকৈ ল'ব আৰু উপায় নাই দিব লাগিব ঠিক আছে এয়া আমাৰ কলাহিল মেইন হাইৱে
চ' ফাইনেলি গাইজ এতিয়া বৰ্তমান মাছখিনি আহি পালে ইয়াতে ঐ এই ধোঁৱা উৰি আছে হে তামাম খাবলগীয়া মাছ কোনো নাই হয়না চাইজটো দেখুৱাই দি আছোঁ আপোনালোকৰ আগত চাওকচোন খাবলৈ চান্দা ৰৌ পূৰা তাজা তাজা মাছ তো আপোনালোকে আহিব ইয়াতে তাজা তাজা মাছ পাব বিন্দাছ আৰু মই ভালে কাটিং কৰোঁ আপোনালোকে আহি পূৰা ইয়াতে ক্ৰয় কৰিব মাছ চ' গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব ঠিকে আছে গাইজ তো মই ভিডিঅ'টো বেছি দীঘলীয়া কৰিব মন যোৱা নাই তো আপোনালোকে চালে ভাল লাগিলে ঠিক আছে তো বাই বাই